প্ৰিয় বন্ধুসকল, আমি সদায় অসমৰ বা আমাৰ দেশৰ জ্বলন্ত কিছুমান সমস্যাক লৈ মাত মাতিবলৈ আমি চেষ্টা কৰি আহিছোঁ। আৰু এই ভিডিঅ'টোৰ যোগেৰে আমি অন্য এটা অসমৰ জ্বলন্ত সমস্যা বুলিয়ে ক'ব লাগিব, সেই জ্বলন্ত সমস্যাৰ ওপৰত আমি কথা পাতিবলৈ আগবাঢ়িছোঁ। এই সমস্যাটো NRCৰ লগত জড়িত। আমি সকলোৱে জানো অসমত ড্ৰাফ্ট NRC প্ৰকাশ পালে, তাৰপিছত ফাইনেল NRC, ছাপ্লিমেণ্টাৰী NRC গোটেইকেইটা যিকেইটা প্ৰকাশ পাবলগীয়া আছিলে আটাইকেইখন তালিকা প্ৰকাশ পালে। তাৰপিছতো বিষয়টোৰ ওপৰত গোচৰ চলি আছে, সেইটো পৃথক বিষয়। কথা হ'ল, এই যি NRC প্ৰক্ৰিয়া হৈছিলে, সেই NRC প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত বিভিন্ন লোকক সন্দেহৰ আৱৰ্তত তেখেতসকলৰ ওপৰত শুনানি হৈছিলে। তাৰে বহুতে NRCত নাম বহুতৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল, আৰু যিসকলে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ উচিত তথ্য দাঙি ধৰিবলৈ বিফল হ'ল, তেওঁলোকৰ নাম সেই লিষ্টৰ পৰা কাট খালে। আৰু এই লিষ্টৰ পৰা কাট খোৱা অসমৰ জনগণৰ পৰিমাণ হৈছে 19 লাখ। 19 লাখ মানুহৰ NRCৰ পৰা, ফাইনেল NRCৰ পৰা নাম কাট খাইছে। কিন্তু ইয়াৰ বিপৰীতে অসমত যি এই NRC প্ৰক্ৰিয়াত যিসকলৰ ওপৰত শুনানি হৈছিলে, সেই শুনানি হোৱাসকলৰ ভিতৰত প্ৰায় 28 লাখ লোকৰ বায়'মেট্ৰিক সেই শুনানিত লক কৰি থোৱা হৈছিলে। আৰু যিটো আধাৰৰ বায়'মেট্ৰিক, NRCত আধাৰ বায়'মেট্ৰিক লক কৰি থোৱা হৈছিলে। আৰু এই বায়'মেট্ৰিক লক কৰি থোৱা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে এতিয়াও অসমত আধাৰ কাৰ্ডৰ কাৰণে আবেদন কৰিবলৈ যোগ্য হোৱা নাই, যাৰ ফলশ্ৰুতিত বিভিন্ন সমস্যাৰ তেখেতসকল সন্মুখীন হৈছে। NRC প্ৰসংগক লৈ পেলাই আমি কাৰোবাৰ আধাৰ কাৰ্ডৰ কথা কোৱাৰ লগে লগে একাংশ যিসকল আমাৰ তথাকথিত ছ'চিয়েল মিডিয়াৰ বুদ্ধিজীৱী আছে, তেওঁলোকে সততে বিভিন্ন কথাত হকে বিহকে সমালোচনা কৰোঁকেই থাকে। তেওঁলোকে হয়তো ভাবিব পাৰে যে বিদেশীৰ কাৰণে মাত মাতিছোঁ। যোনে যি ভাবে সেইটো তেওঁৰ পৃথক বিষয়, তেওঁৰ সেইটো ব্যক্তিগত স্বাধীনতা। আৰু আমি যিটো ক'বলৈ বিচাৰিছোঁ সেইটো আমাৰ ব্যক্তিগত স্বাধীনতা। কথা হ'ল, NRCক বায়'মেট্ৰিক লক কৰি থোৱা হৈছে 28 লাখ লোকৰ, আৰু NRCৰ পৰা নাম বাদ পৰিছে 19 লাখ লোকৰ। দেখা দেখিকে তাত 9 লাখ লোক এনে আছে যাৰ NRCত নাম অন্তৰ্ভুক্ত হৈ গৈছে, কিন্তু তেওঁলোকে আধাৰ কাৰ্ডৰ কাৰণে আবেদন কৰিবলৈ সক্ষম হোৱা নাই, মানে আধাৰ কাৰ্ড লাভ কৰিব পৰা নাই তেখেতসকলে। আৰু আমি সকলোৱে জানো যে অসমত আজিকালি প্ৰায়সমূহ আচলতে সুবিধা লাভ কৰিবৰ কাৰণেই আধাৰ কাৰ্ড এটা অত্যন্ত গুৰুত্বপূৰ্ণ নথি হিচাপে বিবেচনা কৰা হৈছে। এটা কথা আমাৰ এইখিনিতে এটা মতামত আছে কি, যে আধাৰ কাৰ্ডত লিখা থাকে যে এইটো পৰিচয়ৰ প্ৰমাণপত্ৰ, কোনো নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়। গতিকে আধাৰৰ ভিত্তিত সুবিধা দিয়াটো আচলতে এটা মোৰ বোধেৰে বিশেষ আচলতে উচিত বুলি আমি নাভাবোঁ, কাৰণ আধাৰ কাৰ্ডটো পৰিচয়ৰ প্ৰমাণপত্ৰহে, নাগৰিকত্বৰ নহয়। কিন্তু যিহেতুকে এতিয়া আমাৰ চৰকাৰে এইটো এটা ব্যৱস্থা লৈছে, আধাৰৰ যোগেদি প্ৰায়সমূহ আঁচনি, এই ধৰক ৰেচন কাৰ্ডেই হওক বা বেংকৰ একাউণ্ট খোলা হওক, ড্ৰাইভিং লাইচেঞ্চ হওক, বা আজিকালি স্কুলসমূহতো দৰকাৰ হয়, স্কলাৰশ্বিপৰ কাৰণে দৰকাৰ হয়, চৰকাৰৰ যিসমূহ সুবিধা আছে, যিমান সুবিধা চৰকাৰৰ আছে, প্ৰায় সকলোখিনি সুবিধাৰ কাৰণে আচলতে এই যিটো আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। কিন্তু এই NRCৰ যিটো আচলতে অসুবিধা, NRCৰ সমস্যাটোৰ কাৰণেই ভাৰতীয় বহুসংখ্যক লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম নোহোৱাৰ কাৰণেই তেওঁলোক বহুসংখ্যক আঁচনিৰ পৰা হওক বা সুবিধাৰ পৰা বঞ্চিত হোৱা দেখা গৈছে। কথা হ'ল, আমাৰ বিধানসভাতে হওক বা লোকসভাতে হওক, আমাৰ যিসমূহ জনপ্ৰতিনিধি আমাৰ পঠিওৱা হয়, তেওঁলোকে সদনত বিভিন্ন বিষয়ত আলোচনা কৰে। NRC প্ৰসংগটো এবাৰ এজনে উল্লেখ কৰিছিলে, আৰু অসমৰ এগৰাকী তৃণমূল কংগ্ৰেছৰ, তেখেত সাংসদ হৈছে পশ্চিমবংগৰ পৰা, কিন্তু অসমৰে হয়, সুস্মিতা দেৱ, তেখেতে এই বিষয়ত সুপ্ৰিম কোৰ্টত কেছো কৰিছে। কিন্তু এতিয়াও এই NRC বায়'মেট্ৰিক লক হৈ থকা ব্যক্তিসকলে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমাৰ মতে এই বিষয়টোত এটা আলোচনা আচলতে সদনত হোৱা উচিত আছিলে বুলি আমি ভাবোঁ।
এই বিষয়ত আপোনালোকেনো কি ভাবে জনাব, কিয়নো আমাৰ দেশৰ যিহেতু নাগৰিক হয় তেওঁলোক, যিসকলৰ নাম NRCত অন্তৰ্ভুক্ত হৈ গৈছে বা NRCক লৈ এটা কণ্ট্ৰভাৰ্চি চলি আছে যদিও তেওঁলোকে যিহেতু নিজকে প্ৰমাণ কৰিছে ভাৰতীয় বুলি, আৰু সেইটো কাৰণেই তেখেতসকলে এইটো সুবিধাসমূহ যিসমূহ আছে সেইখিনি লাভ কৰিব লাগে। সেইটো আচলতে তেখেতসকলৰ মৌলিক অধিকাৰ বুলি ক'ব লাগিব, আৰু সেই নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাটো আচলতে উচিত হোৱা নাই। কিয়নো 2018 চনতে NRC সম্পূৰ্ণ হৈছিলে, 2018-19 চনতে NRC সম্পূৰ্ণ হৈছিলে, আৰু তেতিয়াৰ পৰা এতিয়ালৈ প্ৰায় 4 বছৰমান সময় পাৰ হৈ গ'ল। এনেদৰে যদি সেই NRCত বায়'মেট্ৰিক লক হৈ থকা ব্যক্তিসকলক সুবিধা প্ৰদান কৰাৰ যিটো ব্যৱস্থা খুলি দিয়া নহয় সোনকালে, বহু সংখ্যক লোকে আচলতে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ এই পৃথিৱীৰ পৰাই গুচি যাবলগীয়া হ'ব, আৰু এইটো সেই নাগৰিকসকলৰ প্ৰতি আচলতে আমাৰ অন্যায় হ'ব। গতিকে সকলোৱে এই বিষয়টো অলপ গুৰুত্ব দি পেলাই আপোনালোকেনো কি ভাবে কমেণ্টত অনুগ্ৰহ কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।